বিহু ফাংচন শেষ ইটি ভোজ এটা খাব লাগিছিল নহয় চা তহঁতে খুৱাব লাগে ইমান ফাংচন মাৰিলে ইটি ভোজটো খাচী খাবি নে পাঠা ছাগলী খাওঁ ছাগলী ক'লে নহ'ব নহয় গৰম দেখিছনে নাই খাচী খাবি নে পাঠা খাবি ছাগলী ছাগলী খাচী পাঠা বুলি কি আছে হেই খাচী পাঠা বুলি কথা আছেতো যিবিলাক খাচী ছাগলী সেইবিলাকৰ তেলটো বেছি কাৰণে গৰমো বেছি নেখায় মানুহে পাঠাটো খায় গৰমৰ দিনত চা এই যে খাচী পাঠা তেলটোতো ভিতৰতে থাকে আপোনালোকে বাহিৰৰ পৰা কেনেকৈ গম পাই যায় চা মানে ছাগলী নি যেতিয়া ভেট কিনো শিকাই আছে তাক এইবিলাক জানিবও লাগে কিন্তু এইবোৰ কেনেকৈ গম পাই যায় মানে ছাগলীটো ন মই এইটো সি বুজা কাইদাত ক'ম যিবিলাক ছাগলীয়ে নেলু ফালি চিঞৰিব পৰা হৈ যায় সেইবিলাক খাচী ভেটেৰিনেৰী নিয়াৰ পিছত যিবিলাকে নোৱাৰে মাতটো গহীন সেইবিলাক পাঠা মানে ছাগলীয়ে কেনেকৈ মাতে বে পাঠা আৰু খাচীটো এতিয়া ऐसे डॉक्टर हैं और तू